गाइस गुड मर्निंग कैसे हो आप लोग आशा करो सबै ভালে আছে তো ওয়েলকাম ব্যাক টু দিস চ্যানেল দিস ইজ সাবুর পল তো আজি এটা ঠাইত গৈ আছো মানে লকডাউনত কোনো ধৰণৰ কাম কৰবাক গেলি নাই তো এতিয়া মানে আমি কথা আনবা গৈ আছো এইটো মোৰ লগত আছে মানে দেৱ জীৱনত কেতিয়াও চুলিটো নাকাটিব টপাকে নাকাটিব এই টপাকে চুলি কাটি লৈ মানে একদম পুৰা তালুতে লত পচিয়া মানে পুৰা মানে কলা মলা হৈ গলো দে তো এতিয়া আমি যাই আছো কথা আনবা গিলি তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এই মানে ৰ'দ মানে ফাটাফাটি ৰ'দ বা টিকা ফটা ৰ'দ ভাই টিকা ফটা ৰ'দ না তো হে গাইছ মানে কি মেইন মামলাটো হ'ল কি মানে লকডাউনত টকা পইচাৰ বহুত অভাৱ হৈছে না পেট্ৰলৰ দাম হৈ গৈছে মানে চেঞ্চুৰী মাৰছি তো আমি ভাবিলোঁ কি তো মানে আমি কঁঠালৰ বেপাৰটোকে কৰি দেওঁ তো লাভ চাপ হ'ব না কি তো আগত মানে এইটো দেৱাশিষ কঁঠাল লৈ যাই আছি আৰু মই পাছে পাছে কঁঠাল লৈ যাই আছোঁ এইটো এটা কঁঠাল মানে ফাৰ্ষ্ট টাইম আমি দুটা কঁঠালে বিজনেছ কৰিম বুলি ভাবছোঁ তো কেনে হ'ব আপোনালোকে কমেণ্ট কৰি জানিব কঁঠালটো কেইটকাত বেচিব আজি কঁঠালটো 20 টকাতে কিবা লাগিব বহুত কম হৈছে কঁঠাল লাগব নেকি কঁঠাল লাগব নেকি চাইকেল এখন লৈ ল'বা নে বহি ল'বাগে ৰাস্তাত তেতিয়াহ'লে ষ্টাৰ্ট কৰি দিয়া আৰু এই ঘৰতে খুলি দিয়া বেটা পাকলা আৰু মানে কঁঠাল বেপাৰ কৰছি হে বাপৰি এই বাপৰি কি কৰছা ক'ত যা আজি দিনটো বেয়া কোনো কঁঠাল লোৱা নাই হয় না তো কঁঠাল লাগব নেকি মানে সুধ তেতিয়া ল'ব নহ'লে কেনেকৈ জানিলো তো কঁঠাল আনিছা বুলি নাই তেন্তে আচলতে আমি একদম পূৰা মিছা কথা কৈ আছিলোঁ দে আমি কোনো ধৰণৰ বেপাৰ চেপাৰ কথা নাই দেই আমি মানে কঁঠাল আনবা গৈছিলোঁ তো খাব লাগব দুদিনমানৰ পিছত কঁঠাল খোৱা ভিডিঅ' এটা পাবি না কি চাই থাকবি ভিডিঅ'টো ছাবস্ক্ৰাইবটো কৰবি तो गाइस ये है हमारा गांव का रास्ता एकदम धुनिया ब्यूटी আছে ये भी नहीं ये भाई কিনো এই ৰ'দ কেনাই মাছি টিকা ফাটি গৈছে ৰ'দ মানে এনেই এনেই বহি নাচনি আৰু তাতে নাতিনীয়েকৰ বিয়া মানে কঁঠালটোৰ কথা কৈছোঁ এই মানে ইমান গৰমত কঁঠাল খাই কিনে ৰাম ৰাম টিকা ফাটি যাব ভাই টিকা ফাটি যাব দেৱাশিষ ভাই কিবা এটা কওঁ কিন্তু কবি গৰমত কথাই নোলাই হৈছে বাপ্পাও কিনো তো গাইছ আমি কঁঠাল আনি বৰ্তমান পাই গৈছোঁ ঘৰ কিন্তু কি কৰবি আৰু আমাৰ ইয়াত মানে কালি কিনকিনীয়া বৰষুণ দিছিলে দে কিন্তু তেতিয়াৰ পৰাই মানে লাইনটো নাই আৰু মানে আমাৰ এনেকাই আৰু মানে কি কৰবি আৰু কিনকিনীয়া বৰষুণ এজাক দিলে কিন্তু লাইনটো গুচি যায় তো কি কৰবি এনেকা আৰু চিলত APDCL তো কাটবাই লাগব না তো কিমান ভাল কাম কৰিছে APDCL তো মানে ভাল আৰু দিনটোতো লাইন নাথকে 6টা বজাতে লাইন কাটব 12টা বজাত দিব নহ'লে 12টা বজাত কাটব 5টা বজাত দিব এনেকৈ আৰু তো কাৰেণ্টৰ বিলটো ঠিকেই আহিব তো চেলুত APDCL তো ভাল কামে কৰিছে বহুত ভাল কাম কৰিছে এনেকুৱা কাম আৰু কোনে কৰিব পৰা নাই দে কোনে কৰিব পৰা নাই গাইছ এইখন মোৰ পুটকুৰিখন উলিয়াইছোঁ আৰু এতিয়া মানে কি কৰিছোঁ মানে ফাৰ্ষ্ট টাইম যেতিয়া ষ্টাৰ্ট কৰে ন তেতিয়া মানে কি দি ষ্টাৰ্ট কৰিব লাগে মানে মোৰ এনেকৈ ছাৰ্ভিচ চেণ্টাৰত দিছোঁ তো এতিয়া Oh my God! একেবাৰে ষ্টাৰ্ট হৈছে মানে তো মানে দিছ ইজ ইয়ৰ মাত সাবস্ক্রাইব করে দিবা কো সাবস্ক্রাইব করে দিবা কো কো বাহ বিন্দাস লাইফ আর না তোর আধার কার্ডের চিন্তা আছে না রেশন কার্ডের চিন্তা আছে না চাকরির চিন্তা আছে বিন্দাস একদম এনজয় করছি আর আমি যদি মেকুরি কিবা হলো হয় এইজনী হয়েছে মেকুরি কামাক তো সাবস্ক্রাইব করে দিবা কো সাবস্ক্রাইব করে দিবা কো দাদা পরে চ্যানেলটা সাবস্ক্রাইব করে দাও সোনকালে ইচ্ছা কিন্তু সাবস্ক্রাইব নকৰে পিতল খাবি কৈ দিছো এতিয়া সাবস্ক্রাইব কৰ মানে ভাই কি ৰ'দ দিছে মানে ভাই তো মানে এনেকৈ আৰু ঘূৰি ফুৰিছোঁ আৰু চাহ ঠাই বিচৰি তো আমি সূৰ্য দেৱতাক দিব্য গৰিহণা দিছোঁ জাতি মাটি আৰু ভেটিৰ কাৰণে যিখিনি কৰিব লাগিছিল সেইখিনি তেওঁ কৰা নাই আমি দিব্য গৰিহণা দিছোঁ
এই দেখোন আইছে এই ও ইমান গৰমত ধৰি পুছাকে কামটো কি কিবা এটা কৈ দে মই তোক উলিয়াই দিছোঁ কৈ দে ফুটবল দাস চেনেলটো অঁ সাবস্ক্ৰাইব কৰি দিব থাস্কাপ কৰিব লাগে হে ভালকে ক তোৰ নামটো এবাৰ কৈ দে নমস্কাৰ মোৰ নাম যে নিবিলন হাজৰিকা কি নিবিলন হাজৰিকা এই তোৰ নাম নিবিলন নহয় মোক হেৰি কৈছিলে দুখাখন তোৰ নাম কৈছে সি এই কৈছে দুখাখন বুলি কৈছে তই কৈ দে মোৰ নমস্কাৰ মোৰ নাম দুখাখন বৰা নমস্কাৰ মোৰ নাম এই দুখাখন বুলি কো এই কো হে কো অ ইয়াৰ নাম হেল্ল' গাইছ ইয়াৰ নাম দুখাখন হাজৰিকা এই হয় হয় দুখাখন এই হয় কি ৰে খুকুনি কি কালো এইটো হা নিবিৰ বৈকুণ্ঠলৈ যাবলৈ মোৰো মন আছিলে হৃদয়তে হৰি নাম ল'বলৈ হৰি ৰাম 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 হৰি ৰাম 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 দেখিছে আপোনালোকে এতিয়া নীলোৎপল ভাই তো আমি মানে এতিয়া কি কৈছো মানে পুৰা গৰম পুৰা এতিয়া মানে খোলটো লৈ পুৰা ফাটাফাটি নাম গাই আছো একদম গৰমেহে পাগলামি কৰিব পাৰা নেকি আমি পাৰিম আমাৰ এই নীলোৎপল ভাই মানে পুৰা ফালাফালি খোল বজায় মানে পুৰা ধুনীয়া খোল বজায় মানে তো এতিয়া আমি একদম খোলৰ দুটামান চাট চাই ৰখ এই বাজানা বজাও এটা বজা আমার তিনতলে কিতা তাকুরি কিতা হোয়াট বজা তিনি গুজি পান পাঁচ গুজি মাংস বজা সাতটা গাহৰি আঠটা গৰু বজা হোয়াট এই তা 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 বজা তো গাইজ এইখিনি আছিলে আজিৰ ব্লগ এতিয়া বাজিলে 5টা তো 5টা বজাতো আপোনালোকে দেখিছে ইমান ৰ'দ মাৰি আছে তো আজি ব্লগটো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক তো যদি কিবা কিবি বেয়া হ'ল ভিডিঅ'টো তেন্তে ক্ষমা কৰি দিব পাৰে তো এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি থওক কাষত থকা বেল আইকনটি বজাই থ'ব যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায় তো আজিলৈ মানে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিলেন টাটা বাই বাই